অহা 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম। মই জানি বুজি অসমীয়া ভাষা গৌৰৱ বুলি কোৱা নাই, যাতে সকলোৱে মিচিং, বড়ো, ৰাভা সকলোৱে নিজৰ নিজৰ ভাষাৰ উৎপত্তি, ভাষাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি ধৰণৰ কাৰ্যসূচী ল'ব পৰা যাব, সেই সকলো বিষয় ভাষা গৌৰৱ সপ্তাহৰ সময়ত আমি আলোচনা কৰিব পাৰিম। ভাষাৰ ওপৰত ৰচনা প্ৰতিযোগিতা, ভাষাৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, জতুৱা ঠাঁচৰ প্ৰতিযোগিতা, সাঁথৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ অসমৰ আমাৰ ভাষাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা এই ভাষা গৌৰৱ সপ্তাহত আমি অনুষ্ঠিত কৰিম। অসমৰ বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, সাহিত্য সভা, ক্লাব, মহিলা সমিতি সকলোৱে ভাষা গৌৰৱ সপ্তাহ পালন কৰিব পাৰিব আৰু যোগদান কৰিব পাৰিব। এতিয়া প্ৰশ্ন উঠিব, আমি ভাষা গৌৰৱ সপ্তাহ কিয় পালন কৰিছো? আমাৰ অসমৰ চৰকাৰী ভাষা অসমীয়া আৰু সহযোগী চৰকাৰী ভাষা বড়ো, বঙালী, মণিপুৰী আৰু আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু ইংৰাজী ভাষাও আমি চৰকাৰী কাম কাজত ব্যৱহাৰ কৰোঁ। যোৱা 3 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ মৰ্যাদা দিলে, ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। বঙালী আৰু মাৰাঠী ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। আমি 3 পৰা 9 তাৰিখে বিভিন্ন অনুষ্ঠানত এই ভাষা গৌৰৱ সপ্তাহ পাতিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাই একোখনকৈ পত্ৰ লিখিম। আৰু লগতে 4ৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাক আৰু বঙালী বা অসমত ডেফিনেটলি বৰাক উপত্যকাত বঙালী ভাষাক বা মহাৰাষ্ট্ৰত মাৰাঠী ভাষাক এই ভাষাটোক উত্তৰণ জীপাল কৰি ৰখাৰ বাবে যিসকল ব্যক্তিয়ে অনন্য বৰঙণি আগবঢ়ালে তেওঁলোককো সেই দিনটোত আমি সোঁৱৰণ কৰিম আৰু নিজৰ নিজৰ ভাষাৰ উত্থানৰ ওপৰত আমি একেলগে কথা পাতিম।